নমস্কাৰ আসাম ষ্টেম ৰিচাৰ্চলৈ স্বাগতম আজিৰ আমি ভিডিঅ'টোত আলোচনা কৰিম 2025 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ বিষয়ে 2025 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা কেৰোলিনস্কা ইনষ্টিটিউটে ঘোষণা কৰে মেৰী ই ব্ৰাংকো ফ্ৰেড ৰামছডেল এই দুজন হৈছে ইউএছএৰ বিজ্ঞানী আৰু সিমন সাকাগুচি হৈছে জাপানৰ বিজ্ঞানী পেৰিফেৰিয়েল ইমিউনোটলাৰেন্স সম্পৰ্কীয় যুগান্তকাৰী আৱিষ্কাৰৰ বাবে এওঁলোক তিনিজনকে 2025 চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় বিশেষকৈ ইমিউনো সিস্টেম অৰ্থাৎ প্ৰতিৰোধী ক্ষমতাই শৰীৰৰ নিজৰ টিস্যুবোৰক কেনেকৈ আক্ৰমণ কৰাৰ পৰা ৰক্ষা কৰে তাৰ ওপৰত এওঁলোকে গৱেষণা কৰিছিল তেওঁলোকৰ মূল আৱিষ্কাৰ আছিল ৰেগুলেটৰী টি সেল চিনাক্তকৰণ টি সেল মানে আমাৰ শৰীৰৰ বিশেষকৈ তেজত থকা এবিধ ৰক্ষাকাৰী সেল আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ অৰ্থাৎ শৰীৰৰ তেজত তিনিবিধ কলা থাকে WBC RBC আৰু প্লেটলেটছ এই WBC তে পোৱা যায় টি সেল বিশেষকৈ প্ৰতিৰোধী সেল যিয়ে ইমিউনো সিস্টেম অৰ্থাৎ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ ৰাখিবলৈ নিৰাপত্তা ৰক্ষক হিচাপে কাম কৰে এই কোষবোৰ অটোইমিউন ৰোগ প্ৰতিৰোধৰ বাবে অতি প্ৰয়োজনীয় য'ত ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কেতিয়াবা ভুলকৈ আক্ৰমণ কৰি দিয়ে এই ৰেগুলেটৰী টি সেলৰ বিকাশত ফক্সপি3 জিনৰ জটিল ভূমিকাও তেওঁলোকে উন্মোচন কৰে এই আৱিষ্কাৰে ভৱিষ্যতে অটোইমিউন ৰোগৰ চিকিৎসা কেন্সাৰ ইমিউনোথেৰাপি উন্নত কৰা আৰু ট্ৰেন্সপ্লান্টেশ্যনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা কৰিব ধন্যবাদ